ৰিফিউজ কৰিব নোৱাৰিলে। এইটো 1992 চনৰ কথা। পিছদিনাই বাইদেউ ইয়াত আহি উপস্থিত হৈছে। কোনো মানুহক আমি তেতিয়া মাত নিদিয়াকৈ বাইদেউক নিমন্ত্ৰণ কৰি আহিলোঁ আৰু অহাৰ লগে লগে পিছদিনা ইয়াত এই গামোচাখন দিলে। মেমৰিয়েলটো দিবৰ কাৰণে মই সভাপতি নাৰায়ণ পালদেৱক, ক্লাবৰ সভাপতি নাৰায়ণ পালদেৱক অনুৰোধ কৰিম। আৰু আমাৰ বিবেকানন্দ ক্লাবৰ এই সোণালী জয়ন্তী ইয়াত মোৰ বিবেকানন্দ ক্লাবৰ লগত আজি বহু যুগৰ এই সম্পৰ্ক। ইয়াৰ যিসকল সদস্য বুলিয়েই কৈছোঁ, তেওঁলোক আচলতে মোৰেই সন্তান, মোৰ ছাত্ৰ আছিল, মোৰ সন্তান, আৰু তেওঁলোকৰ লগত মোৰ যিটো আৱেগিক সম্পৰ্ক সেইটো এটা ভাবিব নোৱাৰা সম্পৰ্ক। ইয়াৰ প্ৰতিটো অনুষ্ঠানতে মই আছোঁ। চিলভাৰ জুবিলি, এতিয়াতো গল্ডেন জুবিলি, আৰু আশা কৰিছোঁ আৰু এনেকুৱা গল্ডেন জুবিলি আৰু বিবেকানন্দ ক্লাবে বিশেষকৈ ছ'চাইটিৰ কাৰণে, সমাজখনৰ কাৰণে, সমাজৰ উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁলোকে বহুত সৃষ্টিশীল কাম কৰি গৈছে। গতিকে এই সৃষ্টিশীল কামখিনি যেতিয়া তেওঁলোকে কৰিছে, কাৰণ তেওঁলোকে কৰিব থকা কৰি আছে, কাৰণ ইয়াৰ পাছত নৱপ্ৰজন্মক কৰিব লাগিব। এই তেওঁলোকে যিটো বাট দেখুৱাই দিছে, সেই বাটেৰে সৈতে নৱপ্ৰজন্ম আগবাঢ়ি যাওক। নৱপ্ৰজন্মই এই সমাজখনৰ কাৰণে সুস্থ সমাজ এখনৰ কাৰণে চিন্তা কৰক, তেওঁলোকেও ভাল ভাল কাম কৰি যাওক। মই তাকে আশা কৰিছোঁ। আচ্ছা, পরিষ্মিতা, তুমি কোন ক্লাসে পড়ো? क्लास 2। क्लास 2 कौन स्कूल? ओके। स्नेहा, एक बात बताओ, आजकल बहुत लोग पेन काटते हैं, है ना? हाँ। तो पेन काटने से हमको बहुत तकलीफें हो रही है कि नहीं? हाँ। तो तुम लोगों को क्या बोलोगे? एक बार फिर से बोलो, ये पेन मत काटिए, ऐसे मतलब एक बार फिर से। मत काटो, मेरे पास तुम्हारे लिए मैसेज है। प्लीज से आप तो बहुत अच्छे पेन करके आए हो। आपके ক্লাবৰ সোণালী বৰ্ষ উদযাপন সমিতিয়ে আমি 5 দিনা কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিবলৈ লৈছিলোঁ। আজি 4ৰ্থ দিনৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা ইতিমধ্যে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। তাত অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰিছোঁ। বহু প্ৰতিযোগীয়ে তাত অংশগ্ৰহণ কৰিছে। ইয়াৰ পাছতে আমি ফেন্সি ড্ৰেছ কম্পিটিশ্যন পাতিছিলোঁ আৰু সেই অনুষ্ঠানটো ইতিমধ্যে চলি আছে। আৰু ৰাতিৰ ভাগত আমি আমাৰ আমন্ত্ৰিত শিল্পী সঞ্জীৱ বৰা আৰু প্ৰাঞ্জল প্ৰতিমৰ আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। আমি আশা ৰাখিম আজি দিনটোত আমি ৰাইজৰ পৰা যি ধৰণে সহযোগিতা পাইছোঁ, আমাৰ সাংস্কৃতিক সন্ধিয়াটো ৰাইজৰ সহযোগিতা লাভ কৰিম আৰু আমি আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাত তেখেতসকলে আমাক সহায় কৰিব। এইখিনি আছিলে আজিৰ আমাৰ কাৰ্যসূচী। আৰু অহাকালি আমাৰ অন্তিম দিন মানে আমাৰ 25 জানুৱাৰী। কালি আমাৰ দিনৰ ভাগত কোনো প্ৰতিযোগিতামূলক অনুষ্ঠান নাথাকে। সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমি GTV সাৰেগামা পাৰ 4ৰ্থ স্থানপ্ৰাপ্ত অসম সন্তান সায়ন পালৰ কাৰ্যসূচী সংগীতৰ অনুষ্ঠান ৰাখিছোঁ। সেই অনুষ্ঠানতো আমি ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ, যাতে ৰাইজে উপস্থিত হৈ আমাৰ উক্ত অনুষ্ঠানটো অনুষ্ঠিত কৰাত আমাক সহায় কৰে।